নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। যদি আপোনালোকৰ এই মেছেজটো আহি আছে CP আছাম AGR মানে অসম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যদি এই মেছেজটো আহিছে আপোনালোকলৈ, তেন্তে আপোনালোকে কৰিব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। কেনেকৈ ক'ত কি ডকুমেণ্টছ দি পেলাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, ভিডিঅ'টোৰ সম্পূৰ্ণ কথাখিনি মই ডিছকাছ কৰিম। যদি আপুনি PM কিষাণৰ পইচা পাই আছিলে, নিশ্চয় এই মেছেজটো আপোনালৈ আহিছে। ইয়াতে লিখা থাকিব প্ৰিয় কৃষক বন্ধু, PM কিষাণৰ সুবিধা অবিৰতভাৱে লাভ কৰাৰ বাবে কৃষক পঞ্জীয়ন নম্বৰ ফাৰ্মাৰ ID বাধ্যতামূলক হ'ব। এনেধৰণে এটা মেছেজ থাকিব, কৃষি বিভাগ অসম চৰকাৰ বুলি লিখা থাকিব। যিসকলে PM কিষাণৰ পইচা পাই আছে সেইসকলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এইটো যিটো ৱেবছাইট দেখিছে, ইয়াতে আপোনালোকৰ PM কিষাণৰ কৃষিভূমিসমূহৰ লগতে আপোনাৰ আধাৰ কাৰ্ডটো লৈ ৰেজিষ্ট্ৰি ৱেবছাইটত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি এটা ফাৰ্মাৰ ID বনাব লাগিব। ইয়াৰ মেইন লক্ষ্যটো হৈছে যিখিনি জেনুইন ফাৰ্মাৰ আছে সেই ফাৰ্মাৰখিনিক চিনাক্ত কৰি উলিওৱা। গতিকে PM কিষাণ পাই থকাসকলে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিবই লাগিব, নহ'লে আপোনালোকৰ পাই থকা PM কিষাণৰ পইচাখিনি নেক্সট যিটো ইনষ্টলমেণ্ট হ'ব সেই ইনষ্টলমেণ্টটোৰ পৰা বন্ধ কৰি ৰাখিব। যেতিয়ালৈকে এই আইডিটো নবনায় তেতিয়ালৈকে আপোনালোকক সেইখিনি হোল্ডত ৰাখিব চৰকাৰে। এই ৰেজিষ্ট্ৰেশ্যনটো কৰিবৰ কাৰণে আপোনালোকক দৰকাৰ হ'ব আধাৰ কাৰ্ড, জমাবন্দী আৰু লগতে আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইলটো দৰকাৰ হ'ব। জমাবন্দী কেনেকৈ ধৰণে ডাউনলোড কৰিব পাৰি ফ্ৰীকৈ মোবাইলতে, মই তাৰো ভিডিঅ' মোৰ চেনেলটো দি থৈছোঁ, আপোনালোকে চাই পেলাই তাৰ পৰা জমাবন্দীখন ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে কি কৰিব, যিখিনি ডকুমেণ্টছৰ কথা মই ক'লোঁ, আধাৰ কাৰ্ড, জমাবন্দী আৰু আধাৰৰ লগত লিংক থকা যিটো মোবাইল নাম্বাৰ, এই তিনিটা বস্তু লৈ আপোনাৰ একেবাৰে ওচৰত থকা যিটো CSC কেন্দ্ৰ, মানে যিটো অৰুণোদয় কেন্দ্ৰ বুলি যে কয়, অনলাইনৰ যিবোৰ কাম কৰে তাত যাব, নহ'লে যদি আপোনালোকৰ ঘৰৰ ওচৰতে কৃষি মিত্ৰ আছে তেওঁৰ ওচৰতো যাব পাৰিব। তেওঁলোকৰ ওচৰত গৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বুলি ক'লে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বুলি ক'লে তেওঁলোকে জানে, তেওঁলোকে কৰি দিব। তাৰ বিনিময়ত কিবা সৰু মাচুল এটা ল'ব আৰু আপোনালোকক ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত এটা ৰেজিষ্ট্ৰেশ্যন ৰিচিপ্ট দি পঠাব। সেই ৰিচিপ্টটো আপোনালোকে লৈ আহিব আৰু 2-3 দিনমানৰ ভিতৰতে পুনৰ আপোনালোকলৈ এটা মেছেজ আহিব। যদি মাটিখিনিৰ লগত আপোনাৰ ডিটেইলছটো মেটচ হয় তেতিয়া ছাকচেছফুল বুলি মেছেজ আহিব, আৰু যদি ৰিজেক্ট হয় তেতিয়াহ'লে ৰিজেক্ট আহিব। পুনৰ আপোনালোকে গৈ পেলাই শুদ্ধ ডকুমেণ্টছ দি পেলাই, শুদ্ধ তথ্য দি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে ভাবে যে মোৰ দ্বাৰা ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি, তেন্তে ডেছক্ৰিপশ্যনত মই এটা হোৱাটছআপ নাম্বাৰ দিয়া থাকিব। সেই নাম্বাৰটো অকল হোৱাটছআপে কৰিব, ফোন নকৰিব, কাৰণ ফোন কৰিলে সেই নাম্বাৰটোত মই ৰিচিভ কৰিব নোৱাৰিম। সেই নাম্বাৰটোতে হোৱাটছআপ কৰি দিব। আপোনালোকক মই যেতিয়াই মেছেজটো চাওঁ তেতিয়াই ৰিপ্লাই কৰিম, আৰু তাতে আপোনালোকৰ ডকুমেণ্টছখিনি যদি মোক শ্বেয়াৰ কৰে তেন্তে মই আপোনালোকক ৰেজিষ্ট্ৰেশ্যনটো কৰি দিব পাৰিম। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।